আন্তৰিক শুভকামনাৰ মৰম জনাইছোঁ তামোলপুৰ ৰাইজ মোৰ নিজৰ জেগা আৰু এই বছৰ আমি প্ৰায় 12খনমান ফুটবল খেলিছোঁ বিভিন্ন ঠাইত আৰু আজি আচলতে আমাৰ শেষ খেল ইয়াৰ পিছত আমি আকৌ বেলেগ কামত সোমাম এই বছৰ চাগে আৰু নেখেলিম আমি ডিচেম্বৰত কৈ আছে 2-এখন খেলৰ কথা কিন্তু চাওঁ যদি সময় মিলে খেলিম আৰু নহ'লে তামোলপুৰৰ এই বছৰ আমাৰ শেষ ফুটবল খেল আৰু যিসকলে খেলিলে আমাৰ লগত তেওঁলোককো আমাৰ আন্তৰিক অভিনন্দন খুব সুন্দৰ খেলিছে আৰু আমাৰ এই মহান প্ৰচেষ্টাত তেওঁলোকে আমাক সহযোগ কৰাৰ বাবে সমূহ ৰাইজক আমাৰ মৰম আৰু ধন্যবাদ জনাইছোঁ আৰু তামোলপুৰত আমি কিবা এটা প্লেন কৰি আছোঁ নতুন বছৰত একেলগে লগ হোৱাৰ কাৰণে আমি যিসকলে পঢ়িছিলোঁ একেলগে গোটেইখিনি আমি জানুৱাৰীৰ পিছত হয়তো আহিম মই আৰু তেতিয়া কাম নোহোৱাকৈ আহিম ফ্ৰীলি আহিম তেতিয়া সকলোকে লগ পাম আনন্দ কৰিম ফূৰ্তি কৰিম একেলগে গোটেই দিন আৰু মই কৈছোঁ চন্দ্ৰহঁতক যে মই টাইম মিলাই এদিন আহিব লাগিব ইয়ালৈ আৰু মিছন চাইনাৰ যি সফলতা তাত আপোনালোকৰ অৰিহণা আটাইতকৈ বেছি মিছন চাইনা সাফল্য কৰাৰ বাবে সাফল্যমণ্ডিত কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ এতিয়া মই আৰু এখন চিনেমা ৰিলিজ হৈছে প্ৰিয়াৰ প্ৰিয় সেইখনো ৰাইজে খুব ভাল পাইছে চাইছে চিনেমা বিপ্লৱত ৰাইজৰ সহযোগ লাগে ৰাইজৰ আশীৰ্বাদ লাগে নহ'লে আমাৰ এই চিনেমা উদ্যোগটো প্ৰায় মৰি যোৱা অৱস্থা হৈছিল আমি বহুত ৰিস্ক লৈ কষ্ট কৰি আকৌ এই উদ্যোগটো উঠাই আনিবলৈ যত্ন কৰিছোঁ 84 বছৰীয়া যিটো ইতিহাস অসমীয়া ছবি জগতৰ তাক জীপাল কৰি ৰাখিবলৈ আমি এটা প্ৰচেষ্টা আগবঢ়াইছোঁ তাত আমাৰ সকলোকে মিলি আমি আগবাঢ়ি গ'লেহে ইয়াক আমি জীয়াই ৰাখিব পাৰিম চ' আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় লাগিব চিনেমাৰ কাৰণে সংগীতৰ কাৰণে অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ থেংক ইউ ভেৰি মাছ এতিয়া আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিবলৈ অনুৰোধ জনাইছোঁ আৰু ষ্টেজ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ আপুনি থাপলি মেলিছিল সংগীতৰ জগত সভালৈ তামোলপুৰীয়া এজন হিচাপে আপোনাক লাভ কৰি গৌৰৱান্বিত তামোলপুৰৰ আকাশ বতাহ মাটি পানী আপোনাৰ স্মৃতি বিজাৰিত তামোলপুৰৰ ধূলি বালি গছলতা তথা স্কুলীয়া সহপাঠী বন্ধুবৰ্গৰ গৰ্বিত বুকুৰ পাৰ ভগা চিঞৰ জয়তু অমৃত কণ্ঠ জুবিন গাৰ্গ আজিৰ এই শুভ মুহূৰ্তত আপোনাক অমৃত কণ্ঠ উপাধি প্ৰদান কৰিব পাই আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত শেষত আপোনাৰ প্ৰভাতক স্বাগতম জনাই আমাৰ দৰে লক্ষাধিকজনে অসমৰ থলুৱা সংগীতৰ এক জটিল সন্ধিক্ষণৰ সময়ত আপোনাৰ সুচিন্তিত কৰ্ম ঐকান্তিক প্ৰচেষ্টা হাৰ মানিব নোখোজা মানসিকতাই থলুৱা সংগীতক দিছে